কি খবৰ ভাল আজি কি বা আজি বুধবাৰ কোৰ বজাৰ আজি বাগানপাৰা বজাৰ একেলগে তিনিজনে বেপাৰ কৰা নেকি নহয় দুজন বেপাৰী একজন ছাগালৰ মালিক আচ্ছা বাৰু ঠিকে আছে এই পিছমানৰটো তোমাৰ এই মিলা নাই তোমালোকৰ বয়সটো বেপাৰী হিচাপে সমনীয়া আন নালাগে সমান হ'লে চাবা তেওঁকৰ ঠগাবা নেকি ঠগাও জানো নাম কি তোমাৰ মোৰ নাম ৰাহুল আব্দুল আৰু লগৰজনৰ তোমাৰ আৰু তোমাৰ এই পোহপাল দিব পাৰা না এই বেপাৰ কৰি তোমালোকে পোহপাল দিব পাৰা পৰিয়ালক ল'ৰা ছোৱালী পঢ়া হে গোটেই কম নহয় তো এইখন বেপাৰ ন হয় ঘৰুৱাভাৱে তুমি গাঁৱত কিনি আনা বৰ ফোন আহিয়ে থাকে কালি পুৱা যাই আছো দিয়ক ছাগালটো অলপমান পুষ্টাই কৰি থব আচ্ছা বাৰু ঠিকে আছে হ'ব এইটো বিক্ৰী কৰিলে কিমান টকা দিব লাগিব তোমাক এইটো 4,000 আনিছো এতিয়া তুমি লাভ কিমান কৰিবা ইয়াত 1,500 কিবা কৰিম কিবা এটা হ'লে হয় এইফালে কাৰোবাৰ ছাগালত থাকিব পাৰে অলপ অনুসন্ধান কৰা ছাগালটো ফুটা দেখো হেল্ল' বেপাৰী এই গাঁৱতো সোমোৱা নেকি সোমাও মাজে মাজে গাঁৱত সোমোৱা না গাঁৱত এই কোনটো সময়ত সোমোৱা দুপৰীয়া ৰাতিপুৱা ভাটিবেলা বাজাৰত গেলি সোমাও আৰু আহাতে আমি বিচাৰ খচাৰ কৰিলো আচ্ছা এই ছাগলীবিলাক যে কিনা হয় মালিকৰ পৰা না মালিকনীৰ পৰা আমি যাক লগাল পাওঁ তাকে সোধো মালিকনীৰ পৰা হ'লে অলপ সহজ হয় মুক্তি গুটি আনিব পাৰি আচ্ছা সেইকাৰণে আৰু সুধিছিলো তাৰমানে মালিকনীক ঠগোৱা ভাল নহয় জানো ঠিকে আছে এই ছাগলীবিলাক ক'ত বিক্ৰী কৰা হয় আমি আৰু ডাঙৰ বেপাৰীবিলাক দিওঁ আচ্ছা যি অলপ 2 পইচা নহয় জানো ঘৰেও দিওঁ ঠিকে আছে তাৰমানে মালিকনীৰ পৰা আনিলে লাভটো বেছি হয় মালিকৰ পৰা আনিলে অলপ কম হয় মালিকরা চিপ্ৰা কিবা নুখুজে না বহুত লাগি থাকে মালিকনীৰ পৰা তাৰমানে সহজে ফুচলে আনিব পাৰি কেইটাবা কিন্তু তালে মানে পালি দিব কিন্তু ধুমকিল সদায় বেপাৰ না ঠিকে আছে ভাল কথা বাৰু বাকি চাকি দিয়ে না নাই বাকি নহয় বাকি নেদে কেছ পইচা দেন লাগে কেছ পইচা অলপ হেৰি দিও বাইনা দিও তামে বাইনা দি আহাৰ পিছত আৰু আনা যায় পইচা পাতি দি ফেলে ঠিকে আছে বাকি কি পিছত কি মালিক আছে নেকি মালিক আছে আপনি বলে কবাত চকত গৰু লাগ দিবা যাব হয় নেকি ক'ত মালিক ক'ত কোনি মালিক কিমানত বিক্ৰী কৰলা ছাগাল 4,500 ৱা আজি তাৰমানে কি পইচা পকেট গৰম নেকি বাকি কি কৰিম বুলি ভাবিছা পইচাটো পালাই পাথৰ হৈছে অপাৰেশ্যন কৰিব লাগিব না কিমান দিন হ'ল পাথৰ হোৱা একমাহ হৈছে না দিয়া ভাল কথা চিকিৎসা কৰিব লাগে না গৰু ছাগল আজি নাই পিছত হ'লে পাবা কিন্তু মাকৰ চিকিৎসাটো আগত তুমি ছাগলীটো বিক্ৰী কৰি চিকিৎসা কৰিবা সেইটো খুব প্ৰশংসনীয় দিয়া বাকী চাৰে কিবা ছাগলক ছাগলে দিয়া নাতো নাই না বেলেগ ব্যৱস্থা আছে কিবা মাংস দিয়া ব্যৱস্থা আছে নাই কেতিয়াবা আৰু কোনোবাই যদি কয় যে মাংস লাগছে কিবা সৰু কৰ্মচাৰীৰ কাৰণে কাটি দিয়া কি দাম দিয়া সচৰাচৰ খাহী ছাগলী খাহী মাংস নহয় কেজি যদি মাংস কাটি দিয়া যায় তেতিয়া দামটো বেছি পাৰে আৰু এনাই বিয়া ঘৰাৰ 700-600 বাকি খাহিয়ে দিয়া যায় না মানে পাঠা টাঠাও দিব পাৰি মানুহ গাঁও বুলি আমি আগত দিওঁ মানুহ আগততো দিবা নোৱাৰো মানুহ আগত দিবা নোৱাৰি ন ঠিক আছে বাৰু এতিয়া তো সেনেকৈ দিয়াটো উচিত নহয় বাৰু ক'ৰবাত কেতিয়াবা যদি ধৰা পৰি যোৱা তেতিয়া চামৰা কিন্তু উঠি ফেলব গম নাপায় ন গম নাপাকে দিব লাগিব বাকি লগৰজন কি তোমাৰ পাৰ্টনাৰশ্বিপত নেকি ব্যৱসায় কি খবৰ
পইচা পাতি কোনে ফাইনেন্স কৰে কোনে দিয়ে তুমি দিয়া না এখেতে দিয়ে কাকাই দিয়ে তোমাকতো নঠকাই মাজে মাজে ঠকাই চালু আছে না গতিকে তুমিও হিচাপ পাতিখিনি ভালকে ৰাখবা নহ'লে তুমি আৰু এনে লগত ঘূৰি থকাতেই যাব তোমাৰ ঘৰ ক'ত আমাৰ ঘৰ দীঘলডঙাত দীঘলডঙাত দুৱাৰে একেলগে না একেলগে অলপ আগা পিছা গাঁওখন ঘৰত কোন কোন আছে আছে কোন কোন পৰিয়ালটো এইটো গেন্দা আছে আৰু আৰু মোৰ মানুহজনী আছে আৰু তুমি আৰু মই চাৰিজনেই না ধুনীয়া তেনেহ'লে দিয়া বাকী আৰু কিছু কিবা কৈ ভাল হৈছে তনাই 25 মিনিট প্ৰস্তাৱ কৰিব পৰা দে কাকা যাওঁ দেই বঢ়িয়া